আজি ৰাতিপুৱা ভাবিবলগীয়া হোৱা নাই যে কি বনাই খাম, কাৰণ মই কালিয়ে ভাবি থৈছোঁ আজি কি খাম ৰাতিপুৱা। প্ৰথমে বেঙেনা এটা তেল অকণমান সানি পুৰিব লৈছোঁ, তাৰপাছত গুচাই আছোঁ আলুৰ বাকলি। আলু সনা কৰিম সেইবাবে বইল কৰি লৈছোঁ, আৰু এয়া এটা ছাইড হ'লেই বেঙেনা পুৰা সম্পূৰ্ণ হৈ যোৱাৰ পাছত এতিয়া মই বেঙেনাটো চাফা কৰি লৈছোঁ ভালদৰে। তাৰপাছত সনা কৰিবৰ কাৰণে গোটেই বস্তুখিনি ৰেডি কৰি ল'লোঁ, আৰু এইফালে চাব পাৰে বেঙেনা সনা আলুৰ সনা ধুনীয়াকৈ বনাই লৈছোঁ। সনাখিনি হৈ যোৱাৰ পাছত এতিয়া লৈছোঁ গোটা ভেন্দি কেইটামান, আৰু এইকেইটা মই পেন এখনতে এটা এটাকৈ দি দিছোঁ ফ্ৰাই হ'বলৈ বুলি। এটা ছাইড ভাজ খোৱাৰ পাছত এতিয়া ওলোটাই দিছোঁ ইটো ছাইডো হ'বলৈ, আৰু এয়া চাওকচোন অলপ সময়ৰ পাছতে আমাৰ ভেন্দিও ৰেডি হৈ গ'ল। এই মাছকেইটা ইমান ডাঙৰ বুলি নাহাঁহিব দেই। মাছকেইটা চাফা কৰি তাৰপাছত মই এটা এটাকৈ চিকত দি দিছোঁ, কাৰণ মই এইকেইটা পুৰিম, আৰু আজি স্পেচিয়েল বস্তুটো এইটোৱে হ'ব, কাৰণ আজি মই যিটো বস্তু খাম পুৰা মাছে তাৰ সোৱাদটো দুগুণ কৰি তুলিব। মাছকেইটা ভালদৰে পুৰি লৈছোঁ, আৰু মাছৰ চাইজ দেখি একেবাৰে নাহাঁহিব দেই। আৰু এয়া চাওকচোন মাছকেইটা পুৰা হৈ গ'ল, আৰু এয়া মই সনা কৰিবৰ কাৰণে গৰমে গৰমে ওলাইছোঁ, একদম হাতত ধৰি গৈছেগৈ। ইমানবোৰ আয়োজন কি কাৰণে কৰা হৈ আছিলে আপোনালোকক কোৱাই নাই, এতিয়া কৈছোঁ শুনক। মই পঁইতা ভাত খাবৰ কাৰণে এইখিনি ৰেডি কৰি আছিলোঁ, বহুত দিনৰ পৰা খাবলৈ মন গৈ আছিলে। আৰু এয়া চাওকচোন আটাইকেইটা বস্তু মই প্লেটতে থৈ লৈছোঁ। ৰাতিয়ে কেইটামান ভাত মই ফ্ৰিজতে থৈ দিছিলোঁ, আৰু আজি বতৰটো চাই ইমান ভাল হৈছে নহয় খাবলৈ। পঁইতা ভাতৰ লগত লৈছোঁ আলুৰ সনা, বেঙেনা সনা, মাছৰ পুৰা, ভেন্দি ফ্ৰাই, নেমু, জলকীয়া, পিঁয়াজ। একেধৰণে আমালৈ বুলি ওলাই লৈছোঁ। আৰু আপোনালোকে কোনে কোনে খাই ভাল পায় জনাবচোন। মই যে আজি বহুত দিনৰ পাছত খাম এই বস্তুটো। খাবলৈ বহুত বেছি মন গৈ আছিলে, আৰু আজি বতৰটো চাই দুগুণ সোৱাদ হৈ গৈছে। আৰু এয়া চাওকচোন নিজৰ প্লেটখন অকণমান সজাই লৈছোঁ। ঘৰৰ ওচৰৰে আণ্টি এজনী আহিছিলে, তেওঁকো দিলোঁ। তেওঁ যে খুব ভাল পাইছে খাই। প্লেটখনত বহুত কিবা কিবি লোৱা নাই যদিও যিকেইটা বস্তু ভাল পাওঁ সেইকেইটা বস্তুৱে লৈ লৈছোঁ। ভোট জলকীয়া আচাৰৰ তেল অকণমানো লৈ লৈছোঁ। আৰু আপোনালোকক মই এটা কথাই কওঁ, এইখিনি খাই থাকোঁতে আপোনালোকেও এবাৰ খাওক। এই গৰমতে আপোনালোকেও এবাৰ খাওক, আৰু যিয়ে খাইছে সিহে বুজিছে ইয়াৰ সোৱাদ। সঁচাই ক'ব লাগিব বহুত বেছি ভাল লাগিলে খাই। পঁইতা ভাতৰ অলৰেডি মই এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোৱেই, আৰু এইখিনি মই কেনেকৈ কি কৰি বনাইছিলোঁ আপোনালোকলৈ সম্পূৰ্ণ ভিডিঅ'টো আগবঢ়ালোঁ। আশা কৰোঁ মৰম দিয়ে যাতে, আৰু এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, আৰু আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।